নমস্কাৰ, মই ঋতুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া পাকঘৰলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অতি সহজতে বনাব পৰা এটা বইল চিকেনৰ ৰেচিপি। খাবলৈ খুব সোৱাদ। আপোনালোকে আশা কৰিলোঁ ঘৰত বনাই খাব। আহক তেনেহ'লে আৰম্ভ কৰোঁ। ইয়াৰ বাবে মোক লাগিব জলকীয়াৰ পেষ্ট, আদা নহৰুৰ পেষ্ট, কেইটামান জালুক মই খুন্দনাত খুন্দি লৈছোঁ, 1 চামুচ লৈছোঁ জিৰা গুড়ি, ধনিয়া গুড়ি, কেইটামান জলকীয়া ফালি লৈছোঁ, এটা বিলাহী ডাঙৰকৈ টুকুৰা কৰি লৈছোঁ, কেইটুকুৰামান আলু আৰু এটা ডাঙৰ পিঁয়াজ, এইটো মই খুন্দনাত খুন্দি লৈছোঁ। আৰু ইয়াৰ বাবে লাগিব মাংস আৰু লৈছোঁ অলপ পিঠাগুড়ি নাথাকিলে আপোনালোকে কেইটামান চাউল তিয়াই থৈ খুন্দিও ল'ব পাৰে। গেছটো জ্বলাই এতিয়া মই ইয়াতে এখন কেৰাহী পাতি দিম আৰু কেৰাহীখন গৰম হ'বলৈ দিম। গৰম হোৱাৰ পিছত মই মাংসখিনি দি দিছোঁ। আপোনালোকৰ ননষ্টিক কেৰাহী থাকিলে ব্যৱহাৰ কৰিব পাৰে। মোৰ ননষ্টিক কেৰাহী নথকাৰ ফলত মাংসখিনি কেৰাহীত লাগি ধৰিছে, সেইবাবে মই ইয়াতে প্ৰায় 1 চামুচ 2 চামুচমান পানী দি দিম। পানী দি এইখিনি ভালদৰে লৰাম, কেৰাহীৰ পৰা আঁতৰি যোৱাকৈ। তাৰপিছত মই ঢাকোন লগাই প্ৰায় 2-3 মিনিটমান সময়ৰ কাৰণে থৈ দিম। প্ৰায় 2-3 মিনিট হৈ গৈছে, মাংসৰ পৰা অলপ পানী ওলাইছে। এতিয়া মাংসখিনি মই ভালদৰে লৰাইছোঁ আৰু মাংসখিনি একেবাৰে পানীটো শুকাই নোযোৱালৈকে মই এনেদৰে ভাজি থাকিম। এনেদৰে সিজোৱাৰ আগত মাংসখিনি মই এইটো কাৰণে ভাজিছোঁ, কাৰণ পানীত ডাইৰেক্ট দি দিলে মাংসৰ এটা কেঁচা গোন্ধ ওলায়। কেঁচা গোন্ধটো নাইকিয়া কৰিবৰ বাবে মই এনেদৰে প্ৰথমে শুকান কেৰাহীত ভাজি লওঁ। এয়া মোৰ মাংসখিনি প্ৰায় শুকাই গৈছে। ইয়াতে মই এতিয়া জোখমতে পানী দিম। আপোনালোকে যিমানটো জোখত গ্ৰেভি খায় সিমানটো জোখতে পানীটো দিব পাৰে। পুনৰ ঢাকোন লগাই দিম। প্ৰায় 10 মিনিট সময়ৰ বাবে মই সিজিবলৈ দিম। এয়া মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া গেছটো মই কমাই দিম। কমাই ইয়াতে প্ৰথমে মই খুন্দি থোৱা পিঁয়াজখিনি দি দিম। এবাৰ লৰাই দিছোঁ। তাৰপিছত ইয়াত দিম মই আদা নহৰুৰ পেষ্ট। মই ইয়াত 2 চামুচ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব পাৰে। আৰু দিছোঁ জলকীয়াৰ পেষ্ট প্ৰায় 2 চামুচ। এইখিনি জ্বলা নথকা জলকীয়াৰ পেষ্ট হয়। আপোনালোকে জ্বলা বেছি খালে জ্বলা বেছিকৈ থকা জলকীয়াৰ পেষ্টটো দিব পাৰে। পুনৰ ঢাকোন লগাই উতলিবলৈ দিম প্ৰায় 5 মিনিটমান সময়। প্ৰায় 5 মিনিটমান হৈ যোৱাৰ পিছত ইয়াতে মই এতিয়া দিম খুন্দি থোৱা জিৰা গুড়ি আৰু ধনিয়া গুড়িখিনি। কাটি থোৱা আলু কেইটুকুৰো দি দিছোঁ। পুনৰ ঢাকোন লগাই দিম 5 মিনিটমান সময়ৰ বাবে। গেছটো মই মিডিয়ামত দি দিছোঁ। এয়া চাওক, মোৰ 5 মিনিট সময় হৈ গ'ল। মাংসত ভালকৈ উতল আহিছে। এতিয়া ইয়াতে মই কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহী মই সদায় শেষতেই দিওঁ, কাৰণ আৰম্ভণিতে বিলাহী দিলে মাংসটো ভালদৰে নিসিজে। এবাৰ ভালদৰে লৰাই দিম। লৰাই পুনৰ ঢাকোন মাৰি দিম প্ৰায় 3-4 মিনিটমান সময়ৰ বাবে।
এতিয়া ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ, কাটি থোৱা জলকীয়া কেইটা দি দিছোঁ আৰু খুন্দি থোৱা জালুকৰ গুড়িখিনিও দি দিম। জলকীয়া আৰু জালুকৰ পৰিমাণ আপোনালোকে নিজৰ সোৱাদ অনুসাৰে কম বেছি কৰিব পাৰে। এয়া চাওক মোৰ আলু সিজিছে, অৰ্থাৎ মোৰ মাংসখিনিও প্ৰায় সিজি গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। গেছ অফ কৰি মাংসখিনি এটা বাটিত কাঢ়ি ল'ম। এতিয়া মই সেকেন্ড ষ্টেপটো কৰিম। কেৰাহীখন পুনৰ পাতি দিছোঁ। তাতে প্ৰায় 1.5 চামুচমান মই তেল দিছোঁ। আৰু ইয়াতে এতিয়া মই দি দিম জলকীয়াৰ গুড়ি আৰু হালধি আৰু মাংসখিনি মই সম্ভাৰ দি দিম। এতিয়া পিঠাগুড়িখিনিত মই অলপ পানী মিলাই লৈছোঁ। পিঠাগুড়িখিনি জোলত দিয়াৰ আগত এনেদৰে পানী অলপ মিলাই ল'ব, কাৰণ শুকান পিঠাগুড়িখিনি ডাইৰেক্ট দি দিলে হয়তো গোটা বান্ধি যাব পাৰে। সেইবাবে মই এনেদৰে পানী দি প্ৰথমে মিলাই লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনি দি দিম মাংসখিনি। পিঠাগুড়ি যদি নাথাকে আপোনালোকে ইয়াতে অলপমান কৰাই গুড়িও দি দিব পাৰে। এয়া চাওক মোৰ মাংস উতল আহিছে। মোৰ মাংস হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু মোৰ মাংস মই এতিয়া সাৰ্ভ কৰিম। মাংসখিনি দেখাত যিমান সুন্দৰ হৈছে ৰংটো, খাবলৈও সিমানেই সোৱাদ। আপোনালোকে আশা কৰিলোঁ ঘৰত এনেদৰে বনাই খাব। মৰমৰ বন্ধু বান্ধৱীসকল, যদি আজি মোৰ এই বইল চিকেনৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।